guys, good morning. ৰাতিপুৱা উঠিলো আৰু মেহেন্দিবোৰ জানি ইমান লাগি ধৰিছে ন হাতবোৰ কিবা লাগিছে আৰু এই পানে কুঁৱলী দেখিছেনে ইমান কুঁৱলী একো দেখিয়ে নাপাওঁ বেক কেমেৰা দেখাইছোঁ ধুনীয়াকৈ এই পানে কুঁৱলীবোৰ আৰু এই পানে কুঁৱলী একো দেখিয়ে নাযায় কি মই ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ধুনীয়াকৈ কিমানখিনি কেপচাৰ কৰিব পাৰোঁ কেপচাৰ কৰিম ডেছক্ৰিপ্ট কৰি ভিডিঅ'টো শেষ কৰি চাই দিব গোটেই ব্লগ এতিয়া একদম পূৰা মুখ চুখ ধুই চাহ খোৱাৰ টাইমত লগ পাইছোঁ আপোনালোকক আৰু কালি ব্লগটো যিমানখিনি কৰিলোঁ সেইটো ইমানখিনি এণ্ডিং হৈ গ'ল আৰু এইটো এতিয়া ষ্টাৰ্ট কৰিছোঁ তো চাই দিব এইটো এতিয়া ষ্টাৰ্ট কৰিছোঁ তো এইটো একদম পূৰা ঘৰ পোৱালৈকে আৰু চাই দিব দেই Hey guys, welcome back to my YouTube channel. It's me Asmina. কি খবৰ আপোনালোকৰ হয় সকলো ভালে আছে মই বহুত বেছি ভালে আছোঁ এতিয়া লৈ যাইছোঁ চাহ গাইছ আৰু এইপানে মামাৰ পৰা বস্তু লৈ যাই আছে আৰু এইপানে মই মাৰি আছোঁ মিক্সিত বিহৰ নে কিবিলাক মই মাৰি আছিলোঁ আৰু এইপানে বিলাহী পেষ্ট বনাই আছোঁ আৰু এইপানে মাহী কিবা কৰি আছে এই কিহৰ কাৰণে দি আছে সস্ত কিহৰ কাৰণে আনবাৰছো সেইটো জানা মোক সবে কৈছে মই খিনাইছোঁ বোলে বহুত বেছি খিনাইছোঁ আগতকৈ তাতে আংকলহঁতে কৈছিলে আৰু ইয়াতে মহাহঁতে সবে কৈছে যে মই খিনাইছোঁ বহুত বেছি তো কিন্তু মই ডাইটো কৰা নাই জিমো যোৱা নাই তো মানুহে ভাবে কি চাগে মোৰ এক্সামৰ টেনশ্যনৰ পৰা পেলাই ডাৰ্ক চাৰ্কেলবিলাকো হৈছে বাট এক্সামৰ টেনশ্যন মোৰ মূৰত 1%হে আছে বাকী 99% নাই বাট কিয় খিনাইছোঁ মই নাজানো মানুহবিলাকে কিবা বেলেগে ভাবি লগাইছে বাট মই এটা কৈ দিওঁ মই কিয় খিনাইছোঁ জেনেৰেলি মই নিজে নাজানো আৰু মই এতিয়া ডাইটো নকৰোঁ জিমো নকৰোঁ গাইছ আল্লাই খিনাই দিছে গাইছ মোৰ দোৱা কাবুল কৰিছে আল্লাই মানে সেয়াই আৰু এইপানে আমাৰ বাহিৰতে তৰকাৰী বনি আছে ধুনীয়াকৈ কাম কৰা মানুহক মই ডিৰেকশ্যন দি আছোঁ এতিয়া তাই পুৰা কভাৰবিলাক এৰেঞ্জ কৰি দিব বঢ়িয়াকৈ মজা ভাৰ গাইছ এইগিলা মোৰ কাম কৰা মানুহ দিয়ক গাইছ গোটেই 500 টকাকৈ হাজিৰা দিম 500 টকা হাজিৰা দিম অঁ নহয় কেক খাব দিম আমি ন চ' গাইছ পূৰা এক কামত লগাই দিছোঁ এই পূৰা কভাৰ চভাৰ লগাব তাৰপিছত ধুনীয়াকৈ আপোনালোকক লুক দিম এতিয়া মই গাত লগাওঁ তো গাত দিম কৰি আছে গাইছ ই বঢ়িয়াকৈ পাৰিব কিন্তু বঢ়িয়াকৈ লগাই দিছে তো আমি যাইছোঁ এতিয়া কিবা বস্তু ল'ব নেকি পূৰা পাল্টান লৈছোঁ আমি বম পাল্টান লৈছোঁ গাইছ দোকান যাব খাৰু ল'ব দিছিল যে লৈছে আমাৰ বেটি উঠি গ'ল এইপানে চলি আছে আমাৰ কইনাৰ মেকআপ পুৰা কইনা ৰেডি হৈ আছে ইয়াতে তোমাৰ মেকআপ আৰ্টিষ্ট কণ্টেক্ট কৰিব গাইছ চব গাইজ বঢ়িয়াকৈ গা পা ধুই ল'লোঁ চালাৰৰ পৰা ৰখাইছোঁ আৰু আমাৰ কইনা ৰেডি হ'ল কইনা চৰত দিলোঁ আৰু সোণা বেদক দেখাইছোঁ ৰ'ব পুৰা সোণাৰে বিয়া যেন তেনেকুৱা লাগিছে সেইফালে মানুহ আহি পালে আৰু এই ফাৰ্ষ্ট মানুহবিলাক ফ্ৰুটছ খাব কাৰণে দিলে ফ্ৰুটছ ৰেডি কৰি আছে আৰু বাকী চাহ দিয়াৰ টাইমত মই নাছিলোঁ গাইজ তো সেইকাৰণে চাহৰ নাস্তাবিলাক দেখাব নোৱাৰিলোঁ লাষ্টৰখিনিয়ে পাৰিলোঁ যোনখিনি আমাৰ মানুহখিনিৰ কাৰণে আছিলে বাকী নাস্তাত ধেৰ কিবা কিবি আছিলে পিঠা মিঠাই দেন বিস্কিট বহুত কিবা কিবি আছিলে চ' মোৰ প্লেটখন আহিলে মই যি পাইছোঁ লাষ্টত গাইজ ইয়াতে যিহেতু খোৱা হ'ব তো ইয়াতে চিট লগাই কেনে এৰেঞ্জমেণ্ট কৰি দিলে ধুনীয়াকৈ মানুহজনে একদম ভালকৈ ভিডিঅ' বনাব পৰা নাই আৰু ক'ত কিমান কি নাস্তা দিল মই ভালকৈ ভিডিঅ' বনাবই নাপালোঁ বিকজ মই গৈছিলোঁ কাপোৰ পিন্ধিবলৈ তো ৰেডি হ'ব গৈছিলোঁ আৰু তেতিয়া গৈছিলোঁ গা ধুবলৈ মেবি চ' সেনেকৈ মানে কি মোৰ ভিডিঅ' ভালকৈ হোৱাই নাই আৰু নাজানো কিমান দূৰ ভিডিঅ' বনাব পাৰোঁ বাট ষ্টিল চাই দিওঁ গাইজ যিমান পাৰোঁ দেখাই দিম আৰু ক'ত কি বনালোঁ এইবিলাক দেখাবই নোৱাৰিলোঁ বাকী খোৱাৰ টাইমতহে দেখাম দিয়ক ভালকৈ যদি পাৰোঁ ন আৰু সিহঁতৰ মানুহ আহিলে তাৰপিছত কি হয় অকণমান আমাৰ ষ্টাইলৰ আমাৰ নিয়মখিনি দেখাম গাইজ মুছলিম ৱেডিঙৰ চাই থাকিব বাকী ইয়াতে খাব চ' এইখিনি লগাই দিলে চব আছে এইটোতো চাওক হাৰ্ট চাৰ্ট চব আছে গাইজ এই আনছে চিপছটো নানি গেল
নাদের বাবা হচ্ছে আমার তো ভিতর যা আমি রাতি বহুত রাতি বহুত কবার নরি এই গ্রহটা দিছু আমি এনে তুলি দিদি যেতি আর বাবা না তা ঠিক পাইলে তখন আমি ভাত মানে পোলাও মানে ভাজি মানে মাংস এটা আজকে জানাতে খেতে করি আছে মানে মাংস সেম মানে সেম মানে সে মানে কি আছে দুধ এটা আমার ক্যাটারিং পার্টি আজি গোটে ক্রেডিট ইহঁতক গৈছে মানে এতিয়া খানা দিব সেইপানে ওলাই লৈছোঁ চব আৰু সিপানে খোৱাব এইপানে তো তাতে যোনটো আপোনালোকক দেখালোঁ তো সিপানে খোৱা লোৱাবিলাক কৰিব আৰু ইপানৰ পৰা লৈ যাইছে আৰু চব ওলাই লৈছোঁ লৈ ব'লা ক'ত নিজে লৈ কেতে এখন বেঞ্চি দি পেলাইছিল বাপা আমি লৈ যাওঁ আমাৰ ৰিচুৱেলবিলাক আছে তো চাই দিব ৰিচুৱেলবিলাক দেখাম ক'ত কেনেকৈ কৰোঁ যদি মই থাকোঁ মই ঘূৰি ঘূৰি থাকোঁ গাইছ বনাইছোঁ গাইছ মোক বিচাৰি বিচাৰি ইয়াতে আহিছোঁ মই গুচি আহিছিলোঁ ন আমি Halo. Guys, মই হাৰি গলো আলটিমেটলি মই খাব নোৱাৰিলো সো ইয়া নাছিলে মই হাৰিলো খাব খানা কেনেকুৱা আছিল মজা হাই গাইছ নহয় হাই খানা বহুত ভাল হৈছে কিন্তু মোৰ কেনেকুৱা আছিল কইনা বিবাকে মাছ খাই আছে এতিয়া বৰ্তমান নানা খানা কেনেকুৱা কইনা দাই দিয়া আৰু এতিয়া তাৰ এটা খাল মানে এতিয়া আহি গৈছে খাল ভাইকে আজি খেলিব গৈছিল আৰু ভাইকে দিনটো ঘৰত নাই কাম চাম কৰিব কাৰণে নানা তামোল এতিয়া চবে ভাত খাই মেলি আজৰি হৈ গ'ল আৰু এতিয়া মেইন নিয়মখিনি ষ্টাৰ্ট হ'ব যোনটো কিবা কাপোৰ পিন্ধোৱা নেকি এইবিলাক ষ্টাৰ্ট হ'ব চাই দিব দেখাই দিম ধুনীয়াকৈ কইনাক আমাৰ যোনটো কাপোৰ পিন্ধি আছিলে সেইযোৰ চেঞ্জ কৰাই কেনে তাহাঁতে যোনটো দৰা ঘৰৰ পৰাই দিয়ে সেইযোৰ পিন্ধাই দিলে আৰু কিছুমান বস্তু যোনবিলাক আনিছে এতিয়া সেইবোৰ দি আছে তাতে ভাল হলো একটু কৈছিলো
কৰিবৰ কাৰণে 5টা সৰু বাচ্চা লাগে যোনটো হাতত তেলটো দিয়ে বাচ্চাকেইটাই লগাই লয় তাত কইনাক দিয়ে আৰু সৰুতে ময়ো কৰিছিলোঁ এইটো বহুত ভাল লাগে আৰু এতিয়া দৰা ঘৰৰ পৰা যি দিছে আমাৰ কইনা ঘৰৰ মানে যিমান আছে সবকে বস্তুবোৰ দেখাব লাগে কি দিছে সো এতিয়া এইটো চলি আছে সবকে দেখাই আছে আৰু ঠিক মই আজি 6 বছৰ পিছত লগ পাই আছো আমাৰ দেখিটো বহুত ভাল আলো এই কেইটামান হৈছে আলো এই লগত চিনা পৰিচয় নাই গাইস ইয়া আল্লাহ বেইজ্জতি সোশ্যাল মিডিয়াত বেইজ্জতি আকো নভাবাৰে বহুত মৰম কৰে নামৰ সাক্ষী হলিব লৈ আহে সাক্ষী হলিব গাইস পাৰ বই বই কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব গাইস এখন দৰ্শন তো তো এই মানে পুৰা নানা কান্দি আছে যিহেতু ছোৱালীজনী আজি বেলেগৰ হৈ গ'ল চিন কৰিলে যদি আৰু বেলেগৰে হয় সো মানে বিয়াটো বাকী আছে আৰু তো ইমান ইজি নহয় ছোৱালীৰ লাইফটো মানে ভাবছি কি আজি নাযায় কাপোৰ পিন্ধাই মিলি সব খতম খাতছাটো খোৱা হৈ গ'ল কিমান ব্লগ বনাইছোঁ মই বাকী যিমান পাৰোঁ কেপচাৰ কৰিছোঁ আৰু বাকী এতিয়া আমি অকণমান দেৰিকৈ ঘৰতে যাম অকণমান দেৰি মানে কি ৰাতি আৰু 8-9 মানত আমি এবাৰ ওলাম ঘৰত যাম ন যাব তই যাব ন আমি ঘৰত যাম অকণমান দেৰিকৈ গাইজ তাৰপিছত ঘৰত যাই একদম ব্লগ কম গাইজ এই ব্লগ চগ নবনাওঁ আৰু বনাব একদম মন নাই ব্লগ শ্লগ এতিয়া ফোন চোন চাৰ্জত দিম তাৰপিছত ব্লগ তাৰপিছত गाइस मैं ड्रेस चेंज करूँ वो देखो गाइस इतना ही काफ़ी है आज के लिए अमल्ला इकला लियो तुम्हारे देखिए सुना दियो तुम्हारे देखिए सुना दियो जाए अरे तू किसी का बहुत बेसी लेट आलो हिया मारिलो इधर मा हियो दही गल इधर मा हियो दिमान रे गाइस गाइस तुमसे डांस डांस मेन गाइस डांस मेन गाइस स्पेशल डांसर লাগে যদি কন্টাক্ট কৰিব মানে আপোনালোকে মজা ডান্স শিকাই আমি ডান্স শিকাই আছে ওকে লক বহুত বেছি ভালো লাগিল গাইছে ডান্সাৰৰ ডান্স শিকি আগত গেল খানা কেনেকুৱা আছিল খৰে খাই কেনে লাগছি গো বঢ়িয়া লাগছে না ইয়া না খানা কেনেকুৱা আছিলে ইপানে চোৱা আৰু ব্লগ কণ্টিনিউ হ'ব পিছত ব্লগ চলো ঘৰতে
তেলৰ ভাড়াটো নগ'ল কিন্তু ইয়াত যে ভাগিন বুলি কয় মোৰ 10 টকা তেললৈকে আৰু এতিয়া একদম লাষ্টত যোৱাৰ টাইমত যোনখিনি দৰা কৰবাৰ মানুহ আছিলে সেইখিনি কিবা মান ধৰিব লাগে ন চ' এনেকৈ কিবা এটা গিফ্ট দি কেনে মান ধৰে তো এইটোৱে কইনা তামোল চামোল দি মান ধৰি আছে এতিয়া little bit. এবাৰ আমি ঘৰত যাম মানে আব্বাৰ ঘৰত তো এইবিলাক চব কাৰ্যসূচী খতম এতিয়া আমি ঘৰত যাম চব পৰা ড্ৰেছত আহি গ'লোঁ তো বলক Kita mar putu Ma আৰু এতিয়া ওলাইছোঁ আমি ঘৰত যাবলৈ ঘৰত যিমান মানুহ আহিছে চব উঠি আহিছে আমাক থ'বলৈ আৰু এইখিনি মানে চবতছে বেয়া লগা মমেণ্ট বুলি ক'ব পাৰি আজি কোনো ঘৰত যোৱাই নাই বাৰু আমিয়ে যাম ৰাতি আজি চবে আছে চবে কাইলৈ যাব কালি ৰাতিপুৱা গধূলি বা ৰাতিপুৱা আৰু আমি এতিয়াই যাওঁ আৰু ভাত খাই যোৱা কথা আছিল বাট ভাত খোৱা নহ'লে আৰু গুচি আহিলোঁ আৰু আহিলোঁ যদি ভালেই হৈছে বৰষুণ দি আছিলে পূৰা আজি পূৰা ৰাস্তা তাত ঠাণ্ডাটো কেনে Khao na khao Không đồ, đánh một rồi. Không có khăn đâu mà. Có khăn đồ. Có con đồ của tôi. Con đồ. আৰু আমি ঘৰ আহি পাই গ'লোঁ আৰু 6 মাইলৰ পৰা ল'লোঁ আমাৰ চালাম হোটেলৰ পৰা খীৰ যোনটো বহুত টেষ্টি থাকে চ' আৰু এইটো হ'ল চিজি বল থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আজিলৈ বাই